হেল্ল' এভৰিৱান, মোৰ আন এটি মিনি ব্লগলৈ সকলোকে স্বাগতম জনাইছোঁ। যিহেতু আজি দেওবাৰ, সেয়েহে বজাৰ কৰিবলৈ আহিলোঁ আৰু এয়া বজাৰৰ পৰা লৈ আহিছিলোঁ মগু, লগতে আইচক্ৰীমো অলপ খাই ল'লোঁ। আৰু এতিয়া বনাবলৈ লৈছোঁ ফ্ৰাইড ৰাইচ। এয়া মই সকলোবোৰ চব্জি ধুনীয়াকৈ কাটি ল'লোঁ, লগতে মাংসটো অকণ বইল কৰি সৰু সৰু কৰি ল'লোঁ। আৰু এয়া ৰিফাইন তেলত পিঁয়াজখিনি অলপমান ভাজি লৈছোঁ। তাৰপাছত তাতে বিলাহীখিনি আৰু 2টা জলকীয়া দি দিছোঁ, সোৱাদ অনুসৰি নিমখ, হালধি দি দিছোঁ আৰু লগতে এতিয়া বইল কৰি থোৱা মাংসখিনি অলপমান এনেকৈ ফ্ৰাই কৰি ল'ম। তাত মই মিট মছলা, ব্লেক পেপাৰ আৰু ৰেড চিলি অলপমান দি পিনে ধুনীয়াকৈ ভাজি ল'ম। আৰু লগতে আকৌ অলপমান ভিনেগাৰ আৰু কালাৰটো উঠিবৰ কাৰণে চয়া চচ অকণমান আৰু টমেটো চচ অলপো দি দিছোঁ। আৰু এতিয়া ভাতখিনি দি অলপ দেৰি এনেদৰে ভালদৰে লৰাই সিজিবলৈ দিম। আৰু এয়া ফাইনেলি আমাৰ ফ্ৰাইড ৰাইচ ৰেডি হৈ গ'ল। আজিলৈ তেন্তে ইমানেই। আকৌ লগ পাম আন এটি মিনি ব্লগত। বাই বাই।